সূৰ্য দেৱতা চিঞৰিবলৈও গাত শক্তি নোহোৱা হ'ল চব তোমাৰ কাৰণে হৈছে এতিয়া জুলাই মাহ নহয় ছেপ্টেম্বৰ সোমাল ভল্টেজটো অলপ কমোৱা মোৰ মাতটো বাৰু তোমাৰ ওচৰলৈ গৈছেনে ফোন কৰিবলৈ মোবাইল ফোন এটাও নাই নহয় তোমাৰ ওচৰত আজিৰ যুগত মোবাইল ফোন এটা নোহোৱাকৈ কেনেকৈ দিন পাৰ কৰিছা তুমিহে জানা ফেনৰ তলৰ পৰা আঁতৰিবই নোৱাৰি পাই বৰ গৰম দেই তাতে মেখেলা চাদৰ পিন্ধি নিপিন্ধিলেও নহয় সেই মানুহজনে গৰমত কাক বকি আছে বাৰু বলিয়াই হ'ল নেকি আকৌ শুনিছানে বজাৰ যাব লাগিছিল নহয় চেম্পু শেষ হ'ল চাবোনো শেষ হ'ল চাৰ্ফো আনিবলগীয়া আছিল যোৱা আকৌ হে ৰবাহে সূৰ্য দেৱতাৰ লগত ফেচ টু ফেচ কথা পাতি আছো শুনিছাই নহয় কি কৈছে তুমি যে ইমান গৰম দিছা আমি দুটাকে মানুহে গা ধুওঁতে কিমান পানী খৰচ হৈছে কিমান চাবোন খৰচ হৈছে কিমান চেম্পু খৰচ হৈছে কিমান চাৰ্ফ খৰচ হৈছে খবৰ ৰাখিছানে এবাৰতো চকু মেলি চোৱা ইফালে মটৰত পানী উঠাওঁতে কাৰেণ্টৰ ৰিচাৰ্জ শেষ হৈছে সূৰ্য দেৱতাক কমপ্লেইন কৰি কি লাভ আমি মানুহবোৰেহে বছৰে বছৰে গছ কাটি তহিলং কৰিছোঁ আৰু সেইকাৰণেহে বছৰে গৰম বাঢ়িছে আমি মানুহবোৰে কিন্তু এই বিষয়ে অলপ গভীৰভাৱে চিন্তা কৰা উচিত জানানে ঠিক কথাই কৈছাহে তুমি মই তোমাক আকৰি বুলি এনেহে ভাবি থাকো তাৰমানে বহুত কথাই জানা দেই তুমি আকৌ ইমান আকৰি নহয় দিয়া